তোমালোক সকলোকে মোৰ চেনেল Jyotirekha'sAcademyলৈ স্বাগতম জনাই আজিৰ ভিডিঅ'টো মই সপ্তম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ পাঠ 5 সম্পদ নামৰ পাঠটিৰ প্ৰশ্নোত্তৰখিনিৰে সৈতে তৈয়াৰ কৰিছোঁ। তোমালোকে ভিডিঅ'টো শেষ পৰ্যন্ত চাবা। যদি ভাল লাগে লাইক কৰিবা, কমেণ্ট কৰিবা, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। মই তোমালোকৰ প্ৰশ্নখিনিৰ উত্তৰখিনি ভালদৰে পঢ়ি দিছোঁ। তোমালোকে মই পঢ়াখিনি শুনি লৈ কথাখিনি আয়ত্ত কৰিবলৈ চেষ্টা কৰিবা। ইয়াত অনুশীলনীত থকা প্ৰশ্নকেইটাই বিশেষভাৱে আছে। তাৰ ভিতৰৰ প্ৰশ্ন প্ৰায় নাই বুলিয়ে ক'ব পাৰি। গতিকে কেৱল অনুশীলনীটোৰ প্ৰশ্নখিনিহে উত্তৰ মই সন্নিৱিষ্ট কৰিছোঁ ভিডিঅ'টোত। তেনে চোৱা তোমালোকে 1 নম্বৰ প্ৰশ্ন আছিলে, সম্পদ বুলিলে কি বুজা? সম্পদৰ প্ৰধান ভাগ কেইটা আৰু কি লিখা? উত্তৰটো হ'ল মানুহৰ দৈনন্দিন জীৱনৰ প্ৰয়োজন পূৰাবলৈ কোনো উৎসৰ পৰা আহৰণ কৰা দ্ৰব্য সামগ্ৰীসমূহেই হ'ল সম্পদ। সম্পদৰ প্ৰধান ভাগ 3টা: প্ৰাকৃতিক সম্পদ, মানৱ সম্পদ আৰু মানৱ সৃষ্ট সম্পদ। 2 নম্বৰ প্ৰশ্নত আছিলে, মানৱ হৈছে জৈৱিক সম্পদ। যুক্তি দৰ্শাই উত্তৰ লিখা। প্ৰকৃতিত জৈৱিক সম্পদ এবিধ প্ৰাকৃতিক সম্পদ। প্ৰকৃততে জৈৱিক সম্পদ এবিধ প্ৰাকৃতিক সম্পদ। কিন্তু বৰ্তমান পৰিস্থিতিত মানুহকো এবিধ শ্ৰেষ্ঠ জৈৱিক সম্পদ বুলি কোৱা হৈছে। কাৰণ এখন ৰাষ্ট্ৰৰ নাগৰিকসকলৰ দক্ষতাৰ ওপৰত ৰাষ্ট্ৰৰ উন্নতি বহুখিনি নিৰ্ভৰ কৰে। ব্যক্তিৰ বুদ্ধিমত্তা, কৰ্মদক্ষতা আৰু কৌশল, উৎপাদন ক্ষমতা আৰু কৰ্মৰ আচৰণবিধিয়ে এখন দেশৰ মানৱ সম্পদ সৃষ্টি কৰে। সেয়েহে মানুহে নিজে সম্পদ হোৱাৰ লগতে বিভিন্ন সম্পদৰ সৃষ্টি আৰু ৰূপান্তৰ কৰিব পাৰে। সেইবাবে আৰু তেনেকৈ তেওঁলোকে ৰাষ্ট্ৰৰ উন্নতিত অৰিহণা যোগাব পাৰে। গতিকে আমি মানুহকো এটা শ্ৰেষ্ঠ জৈৱিক সম্পদ বুলি ক'ব পাৰোঁ। দীৰ্ঘম্যাদী উন্নয়ন বুলিলে কি বুজা? দীৰ্ঘম্যাদী উন্নয়ন কিয় প্ৰয়োজন? লিখা। ইয়াৰ উত্তৰ হ'ল, মানুহৰ জীৱনৰ প্ৰয়োজনীয়তাসমূহ বৰ্তমান আৰু ভৱিষ্যত উভয়তে পূৰণ কৰিব পৰা ব্যৱস্থাই হৈছে সম্পদৰ দীৰ্ঘম্যাদী উন্নয়ন। কিছুমান বস্তু ব্যৱহাৰ কৰোঁতে যদি ইয়াৰ স্বাভাৱিক বৃদ্ধিৰ তুলনাত অধিক হাৰত ব্যৱহাৰ কৰা হয়, সেই সম্পদসমূহ ক্ৰমে নাইকিয়া হৈ যাব পাৰে বা নিঃশেষ হৈ যাবলৈ ধৰে, যাৰ ফলত মানৱ সমাজত কিছুমান সমস্যাৰ সৃষ্টি হয়। গতিকে আমি সম্পদৰ দীৰ্ঘম্যাদী উন্নয়নৰ কথা চিন্তা কৰা প্ৰয়োজন। ইয়াৰ পিছৰ প্ৰশ্নত আছিলে পাৰ্থক্য লিখিবলৈ। নৱীকৰণক্ষম সম্পদ আৰু অনৱীকৰণক্ষম সম্পদৰ মাজৰ পাৰ্থক্য কি? মানুহে অহৰহ ব্যৱহাৰ কৰি থাকিলেও যিবোৰ সম্পদ শেষ নহয়, সেইবোৰ সম্পদেই হ'ল নৱীকৰণক্ষম সম্পদ, যেনে বায়ু, পানী, মাটি আদি। আনহাতে যিবোৰ সম্পদ এবাৰ ব্যৱহাৰ কৰাৰ পাছত পুনৰ সৃষ্টি নহয়, সেইবোৰ সম্পদেই অনৱীকৰণক্ষম সম্পদ, যেনে কয়লা, খাৰুৱা তেল ইত্যাদি। তাৰ পিছত আছিলে সৰ্বব্যাপী সম্পদ আৰু স্থানভিত্তিক সম্পদৰ মাজৰ পাৰ্থক্য। সৰ্বব্যাপী সম্পদসমূহ সকলো ঠাইত পোৱা যায়, যেনে বায়ু, আৰু স্থানভিত্তিক সম্পদসমূহ ঠাই বিশেষেহে পোৱা যায়, যেনে লোৰ আকৰ। প্ৰকৃত সম্পদ আৰু সম্ভাৱনাপূৰ্ণ সম্পদ। প্ৰকৃতিৰ পৰা মানুহে আহৰণ কৰা সম্পদসমূহক প্ৰকৃত সম্পদ বোলে, যেনে কয়লা, পেট্ৰলিয়াম আদি। আনহাতে যিবোৰ সম্পদে আমাৰ ভৱিষ্যত উন্নয়নত সহায় কৰাৰ সম্ভাৱনা অধিক, তাক সম্ভাৱ্য সম্পদ বোলে, যেনে জলবিদ্যুৎ। শুদ্ধ উত্তৰত ৰাইট চিন দিবলৈ কৈছে। সম্পদ হ'বলৈ হ'লে তলৰ কোনটো প্ৰয়োজন নহয়? পৰিমাণ, প্ৰয়োজন পূৰাব পৰা সামৰ্থ্য, ব্যৱহাৰৰ বাবে উপযোগী। ইয়াত পৰিমাণৰ ওপৰত সম্পদৰ কোনো সম্পদ হ'বলৈ পৰিমাণৰ কোনো প্ৰয়োজন নাই। তাৰপিছত আছে ব্যৱহাৰৰ বাবে উপযোগী। তলৰ কোনটো মানৱসৃষ্ট সম্পদ নহয়? পৰ্বত, পাহাৰ, থকা ঘৰ, জলবিদ্যুৎ। ইয়াৰ উত্তৰ হ'ল পৰ্বত, পাহাৰ। আজিৰ ভিডিঅ'টো ইমানেই আছিল। ধন্যবাদ। আজিলৈ আহোঁ।